डिस्को डांसर आए हैं ঠিক আছে তো রাজা কেউ নিচ্ছি রাজা আগে নিচ্ছি রাজা কেউ নিচ্ছি राजा को मालूम है ना पता नहीं তো বন্ধুসকলে আপোনালোকক স্বাগত মোৰ চেনেলত আৰু মই ইউটিউব চেনেলত আপোনালোকে ইমান ভাল ভাল কমেণ্ট কৰি আছে ধন্যবাদ তো পূজা মোৰ হৈ গ'ল মোৰ নাতিটোৰ আজি বাৰ্থডে আছে তো অকণমান মই বাৰ্থডে চাৰ্থডে পাতি হেৰি কৰিম ঘৰতে কিয় কি কৰোণাৰ মাজত বাহিৰত ওলাব নোৱাৰোঁ সেইকাৰণে ঘৰতে কৰিছোঁ তো এনেকৈ মই এতিয়া ৰাখিছোঁ কেকটো মই আগতে আনি ৰাখিছিলোঁ তো নহ'লে আৰু কেতিয়া যাম তো এতিয়া মই মমবাতিবিলাক লগাই দিওঁ আৰু আপোনালোকৰ বৰ থেংক ইউ কিয় আপোনালোকে বিৰাট মৰম কৰিছে তো বলক বাৰ্থডে পাতি মই বাৰ্থডে ল'ৰাটোক মাতোঁ আৰু তো মই দেখা পাইছে আপোনালোকে আৰু গমো পালে যে আজি ব্লগটো হ'ল বাৰ্থডে ব্লগ তো কি কৰিছোঁ সেইটোৱে চাওক তো এতিয়া মই মমবাতিটো লগাই দিওঁ আৰু তো এনেকৈ কিবা কিবি সৰু এটা পাতি বৰ ভাল লাগে ঘৰৰ মাজত তো ভাবিছোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিওঁ আৰু আপোনালোকক ভাল লাগিব আশীৰ্বাদ দিব এতিয়া মই পায়স বনাইছোঁ একদম ধুনীয়া হৈছে পায়সটো আৰু ইয়াতে চাওমিন বনাইছোঁ মই আৰু দেখাতেতো ভালেই লাগিছে আৰু খোৱাতেও ভাল লাগিছে তো এতিয়া আৰু পেপচি লৈছোঁ আৰু তো বাৰ্থডে বয় বহি আছে এতিয়া আমি কেক চেক কাটিম তো কটাৰ পিছতেহে তাৰপিছত আমি খোৱা লোৱা আৰু কৰিমেই তো এই ব্লগটো যদি আপোনালোকে ভাল লাগে তো মোক অৱশ্যে এটা লাইক কমেণ্টছ কৰিব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইবো কৰিব আৰু যদি বেছি ভাল লাগে তো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেলটো আৰু মানে যোনে এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰাৰ পিছতে বেল বাটনটো হিট কৰিব তেনেহ'লে মোৰ যিমান নটিফিকেশ্যন আছে আপোনালোকে পাব আৰু মই কৈ দিওঁ মোৰো হিন্দী চেনেল এটা আছে আৰু এটা খোৱাৰ চেনেলো আছে মানে ৰেচিপি চেনেল আছে তো হিন্দী চেনেলটোৰ নাম হ'ল ঝুনু চিম্পল লাইফ আৰু খোৱাৰ মানে ৰন্ধা বঢ়া চেনেলটো আছে সেইটো হ'ল মমছ ফুড মেজিক তো আপোনালোকে সেইটো যাব পাৰে ছাবস্ক্ৰাইব কৰিব পাৰে এতিয়া মোৰ হাজবেণ্ড শুই আছে বেলেগ ৰুমত তো এইটো মই দি আছোঁ পেপচি তাক দি আছোঁ খাবলৈ গৈছে নাখাওঁ আৰু পেটটো ভৰিছে আৰু মই বোলো নাই খাওক কেক চেকটো আমাৰ কটা হ'ল চৰি গাইজ কেক কটা সেইটো মই দিব পৰা নাই কিয় কি মোৰ নাজানো কেনেকৈ মোৰ মোবাইলৰ পৰা ডিলিট হৈ গ'ল সেইকাৰণে কেক কাটিঙৰ হেৰিটো দিব পৰা নাই তো এতিয়া আমি বহি চব খাই আছোঁ আৰু ছোৱালীবিলাকে ক'লে যে বহুত টেষ্টি হৈছে ঠিক আছে ময়ো খাই চাম যে কেনেকৈ লাগে তো চাওমিন বনালোঁ আৰু পায়স আৰু কেক বাছ আৰু পেপচি আৰু একো কৰা নাই তো আমি এই খাই আছোঁ ৰাতি আমাৰ হ'ব চিকেন হ'ব আৰু পুৰি হ'ব আৰু ভাত হ'ব তো সেইটো ৰাতি খাম আমি তো এতিয়া গধূলাৰ সময় হৈছে এতিয়া সন্ধিয়া 7টা বজিলে তো সেইকাৰণে অকণমান টিফিন চিফিন এইটো হৈ যাব তাৰপিছত আমি পিছত বনাম তো মাংসটো মই মেৰিনেট কৰি থৈ দিছোঁ পিছত একদিন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মাংসটো মুৰ্গীৰ মাংস কেনেকৈ মই বনাওঁ সেইটো মই মোৰ কেনেকৈ লাগিব ক'বচোন মোক আৰু যদি ভাল লাগে তো আপোনালোকে মোক অৱশ্যই জনাব ব্লগটো কেনেকৈ লাগিল কিয়নো মই নতুন এছএমএছ চেনেল খুলিছোঁ আই হোপ আপোনালোকে ভাল লাগিব আৰু আপোনালোকে আহিব পাৰে মোৰ ঘৰত আৰু মৰম দিব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নপাহৰিব
তো আমি মোৰ গালতো লগাই দিলে কেকৰ ক্ৰীম চিৰিম চব আমি বৰ ফূৰ্তি কৰিলোঁ আৰু এইবিলাক যিমান এই লাইটবিলাক দি খানে বেলুনবিলাক দি খানে ছোৱালীহঁতে সজাইছে চব নিজে নিজে মই একো কৰা নাই মই খালি খানাবিলাক বনাইছোঁ মই আৰু এই পায়সৰ ৰেচিপি মই চাওমিনৰ ৰেচিপি চব মই আপোনালোকক শ্বেয়াৰ কৰিম পিছত মই ব্লগৰ লগত আৰু শ্বেয়াৰ কৰিম এতিয়া মোৰ মেকুৰীটো চাওকচোন মোৰ ঘৰত 7টা মেকুৰী আছে 4টা মেকুৰী চানা আছে আৰু 2টা ডাঙৰ ডাঙৰ আছে